নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম বিপুল নাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিপুল নাথ। বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক মই ক'বলৈ ওলাইছোঁ বিহু সম্পৰ্কীয় এটি মোৰ ফালৰ পৰা মোৰ ব্যক্তিগত ধাৰণা হিচাপে আপোনালোকক আগত অৱগত কৰাম। হয়তো ইয়াত ভুল-ভ্ৰান্তি হ'ব পাৰে, ভুল হোৱাটো স্বাভাৱিক। আপোনালোকে সেইটো মোক মৰীক্ষণ কৰি ক্ষমা কৰি দিব বুলি মই খুব আশা ৰাখিছোঁ আৰু মই আশাবাদী। বন্ধু-বান্ধৱীসকল, আচলতে আমাৰ বিহু হৈছে তিনি প্ৰকাৰৰ: ৰঙালী, ভোগালী আৰু কঙালী। যিটো বহাগ বিহু সেইটোক আমি ৰঙালী বিহু বুলি কওঁ। আচলতে বহাগ মাহত পতাৰ কাৰণে এইটো ৰঙালী বিহু বুলি কোৱা হয়, য'ত নেকি আমি বহাগত সকলোৱে মিলি মানে ৰঙালী বিহুত আমি সকলোৱে মিলি নাচ গান কৰোঁ আৰু বিভিন্নজনক যোনবিলাক মানে মানুহে কৰ্মসূত্ৰে বাহিৰত থাকে সেইবিলাকৰ বিহুত আহে, সেইবিলাককো লগ পাওঁ আমি। চ' সিহঁতৰ লগত এটা মতামত ধাৰণা হয় আমাৰ। চ' তেনেকৈ আমাৰ বিহুটি চলি আছে। বিহুটো হৈছে আমাৰ জাতীয় উৎসৱ, ই আমাৰ আৱেগ, ই আমাৰ অস্তিত্ব। বিহুটো প্ৰকৃতিৰ লগত মানে খাপ খায়, সেইকাৰণেহে বিহুটি মানে বিহু আহিলে, বহাগ বিহু আহিলে প্ৰকৃতিৰ যি মাত, আমি প্ৰকৃতি বুলি ক'লে আমাৰ মানুহবিলাকে জীৱৰ শ্ৰেষ্ঠ বুলি ভাবোঁ, নহয়? সকলোৱে জীৱশ্ৰেষ্ঠ মানুহ। চ' আমি আচলতে ভগৱানৰ মতে মানে আপোনালোকে যি কয় বাৰু, ঈশ্বৰ, আল্লাহ, খ্ৰীষ্টান বা আপোনালোকে যি কয় সেইটো আপোনালোকৰ কথা, কিন্তু বা যি ধৰ্মক আপোনালোকে পালন কৰে সেইটো আপোনালোকৰ কথা। কিন্তু কথাটো হৈছে আমি ভগৱানৰ বা ভগৱান এজনে, তাৰ চকুত আমিও প্ৰকৃতিৰ নিচিনা, আমিও মানে আমাকো মানে কিবা কৰিছে। আমি যেনেকৈ গৰু ছাগলীবিলাকক ভাবোঁ, তেনেকৈ আমাক ভগৱানেও ভাবে। আমাক যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত আমাক এৰি দিছে, চ' আমাক এৰি দি চাই আছে। চ' তোমালোকে কি কৰা, ভাল কাম, বেয়া কাম, ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল, তেনেকুৱা ধৰণৰ আমাৰ বহীত পূৰা ৰেজিষ্টাৰ কৰি থৈ দিছে। আৰু বন্ধুসকল, বহাগ বিহুত কুলিয়ে মাত লগায়, কেতেকীয়ে মাত লগায় আৰু বিভিন্ন চৰাই চিৰিকটিৰ আমি মাত সাধাৰণতে শুনিবলৈ পাওঁ। আৰু চাৰিওফালে আমাৰ সেউজীয়া হৈ পৰে। বিহুত যে ঢুলীয়া নাচনি থাকে, সেইবিলাকে নাচনীবিলাকে যে গগনা বজায়, তোমাৰ এইটো লাহৰী গগনা বুলি কয়, সেইটো যোনটো মাত উঠে সেইটো ভেকুলীৰ নিচিনা মাতটো হয়, যোনটো মাইকী ভেকুলী নিচিনা। আৰু ল'ৰাবিলাকে যে এটা গগনা বজায় সেইটো ৰামধন গগনা বুলি কয়, সেইটো আচলতে মতা ভেকুলীৰ নিচিনা চাউণ্ডটো শুনিবলৈ পাওঁ। তাৰ উপৰিও আমি ম'হৰ শিঙৰ পেঁপা আৰু লগতে বহুত বিভিন্ন ধৰণৰ আৰু বৰ্তমান সাংস্কৃতিক জগতখনত বহুত বাদ্যযন্ত্ৰ আহিছে আৰু বহুত উন্নত হৈ আছে। আৰু আমি আগুৱাই যাব লাগিব, আৰু আমি আগুৱাই যাই এদিন ইণ্টাৰনেশ্যনেল বিহু ফেষ্টিভেল আমি কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু মোৰ তৰফৰ পৰা আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। মই আশা কৰিছোঁ অনাগত দিনক আপোনাৰ ৰঙালী বিহুটোৱে আপোনাৰ জীৱনত ৰঙীন কৰি তোলক, তাৰেই কামনা ৰাখিছোঁ। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আৰু মই বেছি দীঘলীয়া কৰিব নিবিচাৰোঁ। আৰু আজি হৈছে 13 তাৰিখ, অহাকালি হৈছে গৰুৰ বিহু। চোৱা, আপোনালোকক গৰুৰ বিহুত গৰুক কেনেদৰে গা ধুৱায়, আচলতে গৰুক নৈত নি গা ধুৱাব লাগে, সেই বিষয়ত আপোনালোকৰ মাজলৈ এটি সৰু ভিডিঅ' আগবঢ়াম। চ' আপোনালোকে চাব। আচলতে ক'বলৈ গ'লে আমাৰ গাঁৱলীয়া পৰিৱেশটো যোনবিলাক বাহিৰত থাকে, যোনবিলাক মানুহে মানে বাহিৰত থাকে কৰ্মসূত্ৰে হওক বা অন্য কোনো কাৰণতে হওক, সেইবোৰ আমাৰ গাঁৱলীয়া পৰিৱেশটোৰ ভিডিঅ' চাব বিচাৰে। সেইটো কাৰণে আচলতে ভিডিঅ'বিলাক বনোৱা হয় বা মই বনাওঁ।
চ' মোৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিব। আপোনালোকৰ এটা লাইকে মোক বহুতখিনি ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। চ' আজিলৈ এৰিছোঁ, ধন্যবাদ, পুনৰ লগ পাম, বাই বাই।